ঐ মানৱী তই মোৰ পেনত কি সুমি আছ ভয় লাগে ঐ এই দে নকৰিবি এনেকুৱাখন তই মোক মিছা কথা কৈছিল যে এটা পুৰস্কাৰ দিছো ক ল এতিয়া গ্ৰহণ কৰ ঐ এলেন তই যে মোক বৰ বেয়াকে ধকা দি দিলি দেই তই এনেকুৱা কৰিবি বুলি মই ভবাই নাছিলো পাই কি ধকা দিয়া কথা কৈছ ঐ মানৱী মইচোন একো বুজিয়ে পোৱা নাই তইতো এতিয়া ক'ত বুজি পাবি ক ধকা দিংতে দিল্লী যে ঐ পলাশ ভাই ধৰ ইয়াক টানছে ধৰ আজি ইয়াক শাস্তি দিব লাগিব মানৱী তই চিন্তাই নকৰিবি মই এনেকুৱাকে ধৰিছো নহয় ই কাহানিও এৰি যাব নোৱাৰে তই এতিয়া সোনকালে শাস্তিটো দে নহ'লে পলাব তে ই এলেন আজ তো তোক গায়া বাই বাই গুড বাই টাটা ঐ মানৱী মোৰ বৰ জোৰকে মুতিব লাগিছে এই দে নহ'লে ইয়াতে ওলাই যাব এতিয়া মই নোৱাৰিছো ৰখিবলে ঐ এলেন তই মোৰ ওচৰৰ পৰা ক'ত যাব ওলাইছ এইয়া চা মোৰ হাতত কি দেখিছ না ঐ মানৱী এজনীচোন ভেকুলী দেখিলে এনেই ভয় লাগে মোৰ ইয়াতে মোটা ওলাই যাব এতিয়া ঐ পেলাই দে মোৰ এনেই ভয়তে মাৰি থওঁ কৈছ নেকি ঐ মানৱী নেবি ইয়াক তোক ধকা দিয়া নহয় নো ই ভকলজনী ঘপকে সুমিয়াই দে ইয়াৰ পেনত নহ'লে ই যে আছে চিন্তা পলাশ ভাই কিন্তু কথাটো ঠিকে কৈছ দেই চোনবে ই বৰ পেক পেকাইছে মুখখন বেছি আছে এয়া ভকলজনী সুমিয়াই দিং এয়া পেনত তেতিয়া ই মজাটো পাব ঐ মানৱী এনেকুৱা নকৰিবি না প্লিজ তই মোক এৰি দে যাব দে তোক মই কিমান ভাল পাইছিলো এতিয়াও পাই থাকোচোন তইহে কথা কৈ মোক সন্দেহ কৰি থাক